আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ। ৰূপহী আমাৰ অসম, ভাৰতীয়াৰ সোণৰ অসম, গঢ়িবলে আমি এখন বিকশিত সুৰক্ষিত অসম। দলে বলে যাওঁ একেলগে, পদুমৰ চিনত আকৌ ভোট দিবলে। আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ। মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডাৰী পঢ়া ছোৱালীৰ কাৰণে 1000 টকা মাহে মাহে, ডিগ্ৰী পঢ়ি থকাৰ কাৰণে 1250 টকা মাহে মাহে নিযুত মইনা, MA পঢ়িলে 2,500 টকা মাহে মাহে। আৰু চেকবোৰ যেতিয়া বিলাইছিলো, ছোৱালীখিনিক যেতিয়া চেক বিলাইছিলো, তেতিয়া সঁচাকে ভাল লাগিছিলে। ছোৱালীখিনি কিবা এটা নতুন কিবা এটা জোৰ পাইছে, সাহস এটা পাইছে, উৎসাহ এটা পাইছে। ঘৰৰ পৰা মোক অহা যোৱা খৰচা দিব পৰা নাছিলে মা দেউতাই, এতিয়া চৰকাৰে দি দিছে। এইবাৰতো আৰু এটা ভাল কথা, যিসকলে এইবাৰ ডিগ্ৰী পাছ কৰিব, MA পাছ কৰিব, সিহঁতে চাকৰি বিচাৰিবলৈ যাওঁতে কোচিং চচিং লওঁতে 1 বছৰমান ঘৰৰ পৰা আকৌ খৰচা ল'বলগীয়া হয়। চৰকাৰে এইবাৰ কৈছে যিসকলে BA পাছ কৰিব, নতুনকে যিসকলে MA পাছ কৰিব, সিহঁতক এইবাৰ চৰকাৰে মাহে মাহে এবছৰৰ কাৰণে 2,500 টকা দিব।